আজি কাতি বিহু ৰাতিপুৱা 5:52 বঙাইগাঁও ষ্টেচনৰ পৰা মোৰ ট্ৰেইন আছিল। সেয়েহে ৰাতিপুৱাই ঘৰৰ পৰা ওলালোঁ। এইখিনি সময়ত ই ৰিক্সা, টেম্পো ইত্যাদি নাপায় বাবে খোজকাঢ়িয়ে আহিব লগা হ'ল। প্ৰায় 5:45 মই ষ্টেচন পালোঁ। ষ্টেচন ৰাতিপুৱা খালীয়েই আছিল। অলপ পিছতে ট্ৰেইনখন আহি পালে। আজি ট্ৰেইনত যথেষ্ট ভিৰ আছিল। প্ৰায় 7:45 মই নলবাৰী ষ্টেচন গৈ পালোঁ। দেউতাই মোক নিবলৈ আহিছিল। ভৰিত আঘাত এটা পোৱাৰ পিছত প্ৰায় এবছৰমানৰ মূৰত দেউতাই আজি গাড়ী চলাইছে। উভতি যাওঁতে অৱশ্যে ময়ে চলালোঁ। ঘৰলৈ আহি দুপৰীয়াৰ ভাত পানী খাই আবেলি বিহুৰ বাবে যোগাৰখিনি কৰিলোঁ। পথাৰত চাকি দিবলৈ বাঁহৰ ঠগা দুডালমান আৰু নৈবেদ্য দিবলৈ দোনাখিনি দেউতাই কাটি উলিয়ালে। মায়ে মন্দিৰতে নৈবেদ্যখিনি যোগাৰ কৰি দিলে। আমি পৰম্পৰাগত সাজপাৰ পিন্ধি পথাৰত গৈ এইবাৰো শইচ ভাল হওক বুলি লক্ষ্মী আইৰ ওচৰত সেৱা জনালোঁ। মায়েও তুলসী ঢাপত আৰু ঘৰৰ আন আন ঠাইত চাকি আৰু নৈবেদ্য দিলে। আগতে কাতি বিহুৰ দিনা সৰু ল'ৰা ছোৱালীবোৰে ঠগি চুৰ কৰাৰ নিয়ম এটা আছিল। আজিকালি অৱশ্যে কোনো নাহে। ৰাতি গাঁৱৰে বুঢ়া মাধৱ মন্দিৰত নাম প্ৰসংগ কৰিলোঁ। মই কাতি বিহুৰ দিনটো কেনেদৰে উদযাপন কৰিলোঁ সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ তলত দিয়া লিংকত ক্লিক কৰক।